নমস্কাৰ আপোনালোক সকলোকে মোৰ দ্বিতীয়টি ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি sadorot poti logua শিকিম আহক ভিডিঅ'টি আৰম্ভ কৰো প্ৰথমে আমি sadorot পটিখিনি কাটি লম তাৰ পাছত মই দেখুৱাম যে আপোনালোকক sadorot পটিখিনি কি দৰে ললে sador লগাবলৈ আপোনালোকক সহজ হ'ব এতিয়া আমি sadorot পটিখিনি কাটি লম এদৰে গুটে sadorot পটিখিনি আমি কাটি লম আমাৰ পটিখিনি কাটি হৈ গল এতিয়া আমি পটিখিনি সিলাই লওঁ আহক sadoror পটিকিটা সিলাওতে মন কৰিব পটিকিটা আগফাল কেইটা সন্মুখীকে ভিতৰ ফালে লৈ এই আগডখৰ মিলাই লব এইদৰে যাতে অসমান হৈ নপৰে এয়া সব এই দুইটা পটি সমান হৈছে এইদৰে এইটো একেদৰে বিলাই এই আগডখৰ লাই ল'ব লাগিব এইটো সমান হৈ গল এইদৰে বাকি কেইটা পটিও সিলাই লম এতিয়া আমাৰ দুইটা ফালৰ পটি সিলাই হৈ গল ইয়াৰ পাছত আমি sadoror পটি কিটা sadorot সহজভাৱে লগাবলৈ আমি ইষ্ট্ৰিৰে প্ৰেছ কৰি লম এইদৰে sadoror পটিটো এই ফুলপা চাই ভাঁজ কৰি লব যাতে ইষ্ট্ৰিটো দিওতে ফুলপা পাছফালে গুচি নাহে এইদৰে লাহে লাহে মিনিমামত দিব বেছি দিলেও বেয়া ইয়া চক কিমান মিহি হৈ গৈছে আৰু এইদৰে ইষ্ট্ৰি কৰি ললে পটিটো sadorot লগালে দেখিবলৈ ধুনিয়া লাগে আৰু সহজো হয় এদৰে ইফালেও সমান কৰি লব লাগিব সমান কৰি এনেকে লৈ লব ইয়া চকচোন দেখিবলৈ কিমান ধুনিয়া লাগিছে কেদৰে গুটে পটিটোতে এনেকে ইষ্ট্ৰি কৰি লম এইখিনি এইডখৰ আপোনালোকক মই ইষ্ট্ৰি কৰি দেখুৱাইছো যি সকলৰ ইষ্ট্ৰি নাই তেওঁলোকে এইদৰে sadoror পটিটো মেচিনৰ টেবুলত হেঁচা দি সমান কৰি ল'ব পাৰিব সব ইষ্ট্ৰি কৰাৰ ধৰণে এটো ইষ্ট্ৰি কৰাৰ নিচিনাই লাগিছে কৰি দেখুৱাই দিছো আপোনালোকক বেছি হেঁচাও দিব আৰু কিছুমান কাপোৰৰ এইদৰে কৰিলে ফুটা ওলাই যায় এই কাৰণে চাই ল'ব কাপোৰটো যদি বেছি ফুটা ওলাই থকা দেখে এইদৰে সেই sadorবোৰত নকৰিব
চব এটা ফাল ইমান ডখ কৰি দেখুৱাইছো এয়া চাওক আমাৰ দুইটা ফালৰ পটি ইষ্ট্ৰি দিয়া হৈ গ'ল এতিয়া আমি চাদৰত এই পটি কেইটা লগাম প্ৰথমে পটিটোৰ আগটো এইদৰে ভাঁজ কৰি লৈ 2 নম্বৰ লাইনটোৰ পৰা মিলাই ল'ব লাগিব চাদৰখনৰ লগত ওপৰৰ পটিটো ভালদৰে মিলাই এইদৰে সমান কৰি লৈ চিলাই দিব এয়া চব সমানকে মিলি গৈছে এই ফালৰ এটা ফাল হৈ গৈছে আমাৰ এতিয়া বাহি থকা ফালৰ এই ইমান ডখৰমান আমি কাটি লম যিখিনি দৰকাৰ নাই এতিয়া এইটো মোৰো একেদৰে ভাঁজ কৰি চিলাই লম এইটো ভাল হৈ গ'ল এতিয়া আমি আকৌ একেদৰে এইফালেও আমি চিলাই চাদৰখন ভালকে থৈ ল'ব এতিয়া এই হেখৰ ডখও ভালদৰে মিলাই ল'ব এইফালৰো 2 নম্বৰ লাইনৰ লগতে মিলাই চিলাই ল'ব লাগিব এইদৰে ইটো পটিও চিলাই ল'ব লাগিব এয়া চক আমাৰ এটা পটি ইমান ধুনীয়াকে লগাই হৈ গ'ল অকনো অসুবিধা নোহোৱাকে এতিয়া আমাৰ চাদৰৰ দুইটা ফালৰ পটি লগাই হৈ গৈছে আপোনালোক সকলোৱে এইদৰে সহজতে চাদৰত পটি লগাব পাৰিব আপোনালোকৰ যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ